এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পাব। আৰু আমি ভিডিঅ' বহুত দিন আপলোড কৰাই নাছিলোঁ বা আপলোড কৰিব পৰা নাছিল বা অলপ কাম থাকে, সেইটো বাবে টাইম ওলাব নোৱাৰি ভিডিঅ' বনাব। তো যোৱাকালি বা চেঙাত আহিলে আৰু আজি এটা বিশেষ কাৰণত আমি এঠাইলৈ কি আৰু পবিত্ৰ স্থানৰ এঠাইলৈ যাই আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু আমিও পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। আজি আহিলোঁ আমাৰ বচেঙা ভণ্ডাবাৰ আশ্ৰমত। তো আমি মা, মই, জেঠীমা, আমাৰ আইতা এনেকৈ যাই আছোঁ, বা বাবু আৰু সেয়া আমি আহি পালোঁ চেঙা ভট্টৰ থান। প্ৰসাদৰ টিকট লৈ আছে, আমাৰ প্ৰসাদ দিছে, কমিটিৰ হয়। এয়া চাওক, প্ৰসাদ দিছে। ইয়াত আইতাই সেৱা শৰাই এখন দিছে, তাকে আৰু চাকি জ্বলাই আছে আইতা, জেঠীমা, আমাৰ নিচু বা বাহঁতে সেৱা কৰিলোঁ আমিও সেৱা কৰি ইয়াত অলপ ৰখি আছোঁ। চাউণ্ডটো শুনা নাপাব, অলপ জোৰে জোৰে ক'ব লাগিব। আমি চাওকচোন মানুহ আৰু চাই থাকিব শেষলৈ ভিডিঅ'টো উইথাউট স্ক্ৰিপ্ট। মন্দিৰলৈ সেৱা কৰিব যাওঁ। আপোনালোকৰ ভইচটো চাগে মোৰ ক্লিয়াৰকৈ শুনা নাপাব, বেকগ্ৰাউণ্ডত নাম চলি আছে, সেইটো বাবে। থান বৰচেঙা পাৰা, এইটো মন্দিৰত সেৱা কৰিম এতিয়া। এইটো হয়, ইয়াত বনাই আছে, বনোৱা কমপ্লিট হোৱা নাই, সেই ভিতৰত সেৱা কৰিব যাব এতিয়া। ডাঙৰ বটগাছ হয়, এইটো মেইন মন্দিৰটো হয়, ইয়াত বনাই আছে। এইটো মন্দিৰটো বনোৱা কমপ্লিট হোৱা নাই আৰু ইয়াত চাকি দি এইখন থাপনা। আমাৰ এইটো মন্দিৰতো সেৱা কৰা হ'ল। এই গোটেইকেইটা মন্দিৰত সেৱা কৰা হ'ল আমাৰ, আৰু ভালকৈ ভিডিঅ' বনাব পৰা
এতিয়া আমি খাই নাই খাম কৰি আহি আমি এতিয়া ফুচকা খাম ভোক লাগিছে বহুত আৰু আমাৰ ফুচকা খোৱা হ'ল আমি এতিয়া ইয়াৰ পৰা যাম আৰু গধূলি আহিম গধূলি আছে নাম আছে এতিয়া সেৱা মানে শৰাই দিবহে আহিছিলোঁ অলপমান টাইম ইয়াত থাকি মানে ভাগৱত সামৰণি হ'ল এতিয়া প্ৰসাদ বিতৰণি কৰিব বলক আপোনালোকক দেখাই আছোঁ বিতৰণি কৰিব প্ৰসাদ খোৱা হ'ল আমাৰ এতিয়া আমি ইয়াৰে ভোগ খাম চাই থাকোঁ প্ৰসাদ ইমান পালোঁ আমি প্ৰসাদ আমাৰ মানে শৰাইৰ প্ৰসাদ আছিল আৰু আমাক দিলেও আমি বহুতটা মানুহ আহিছিলোঁ না গোটেইকেইটাৰ মিলি ইমানখিনি হৈছে এতিয়া ইয়াৰে ভোগ খাম চাই থাকিব মানুহ চাওঁ চালে মানুহ এতিয়া আমি ভোগ খাম নয়নে পানী গিলাস দিৰামৰ গিলাস দি গেলি নেকি এইটো লৈ যা খিচিৰি এতিয়া খোৱা লোৱা হ'ল আমাৰ খিচিৰি খালোঁ আৰু এতিয়া কি কৰোঁ চাওঁ ৰ'বকচোন আৰু গধূলি আহিব লাগিব ন গধূলি ইয়াত নাম আছে চাই থাকিব ভিডিঅ'টো শেষলৈ চাব ৰ'বকচোন ইমান মানে মানুহৰ ভিৰ ইমান মানে মানুহ আহিছে চাওকচোন মস্ত ঘামিছি বাহঁতৰ হোৱাই নাই তেওঁলোকে আমি বাহঁক ৰখি আছোঁ এজন ব্যক্তিৰ খোৱা হোৱা নাই আমাৰ আইতাৰ খোৱা হোৱা নাই আমাৰ খোৱা লোৱা হ'ল আমি এতিয়া ঘৰত যাম আৰু গধূলি আহিব লাগিব তো ঘৰ মই আহোঁ এতিয়া বহুত মস্ত তো আমি এতিয়া আহিলোঁ এতিয়া গধূলি হৈছে 7:30মান বাজিল আৰু এতিয়া আমি আহিলোঁ আৰু ইয়াত বহুত মানুহ দেখাই আছোঁ চাই থাকিব চাওক এই গধূলিৰ পৰিৱেশ এইখিনি নাম চলি আছে ইয়াত ভিতৰত দেখাই আছোঁ সকলোবোৰ চাই থাকিব শেষলৈ এতিয়া ইয়াত নাম চলি আছে বেকগ্ৰাউণ্ডত বহুত চাউণ্ড আহি থাকিব মোৰ আৱাজটো শুনাই নাপাব চলি আছে ইয়াত মোৰ একদম ডাঙৰ ডাঙৰকৈ ক'ব লাগিব আৰু চাই থাককচোন বৰষুণ আহিছিল পানী কেনেকুৱা হৈ গৈছে
অপেক্ষাৰ মূৰত থিয়াদি ইটাহে এখন চেয়াৰ পাইছোঁ আৰু মানে বৰ্তমান বাজিল 9:30 হ'ল ইয়াত মানে সামৰণি হোৱাই নাই আমি লাষ্ট মানে নাম পাৰ্টি চাই কিনে যাম আৰু ইয়াৰ পৰা আৰু মানে থিয় দি আছিলোঁ বহুত টাইম ইমান টাইম ভৰি চৰি বিষাই গৈছিল আৰু বাইদেউ বহিব জেগাই পোৱা নাই মইতো পালোঁৱেই মানে থিয় দি ভাগৰ লাগি গৈছিল ন এটা নাম্বাৰ দি চাম মানে ইন কৰিম ভিডিঅ'টো চাই থাকিব সকলোৱে আবাই উঠিব লাগে ফাইনেলি মানে নাম সামৰণি হ'ল এতিয়া প্ৰসাদ বিতৰণিও কৰি আছে আৰু আমি প্ৰসাদখিনি লৈ আহিলোঁ ৰাইজৰ মানুহবিলাকে প্ৰসাদ লৈ আছে দেখালোৱে গোটেইখিনি যিমানখিনি পাৰোঁ গোটেইখিনি দেখিলোঁ আৰু আজি এই পবিত্ৰ স্থানত আহি মনটো বহুত মানে ফ্ৰেছ হৈ গৈছে আৰু এতিয়া বাজিল ৰাতি 12:30 বাজিল এতিয়া আমি ঘৰলৈ যাম প্ৰসাদ চসাদ আমি ল'লোঁ তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি যোনে নতুন হয় ছাবস্ক্ৰাইবটো কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব